हाय हेलो दोस्तों नमस्कार मैं पवित्र मोर यूट्यूब चैनल रामधेनु ब्लग्सলৈ আপোনালোকক স্বাগতম জনালো আৰু আজি 3-4 দিন মান হল আপোনালোকক ব্যস্ততাৰ বাবে ভিডিও দিব পৰা নাই তো আজিও এটা সৰু ভিডিও লৈ আহিছো ভিডিওটো এনেকুৱা ধৰণৰ বহুত দিনৰ অন্তৰ মূৰত ছাত্ৰ ছাত্ৰীসকলে ৰৈ আছিল পৰীক্ষা বহুতে কৈছিল পিছুৱাই দিয়ক বহুতে কৰিছে পাতিব লাগে এই কৰোনাৰ কাৰণে এনেকুৱা কনফিউজনত আছিল যেটো এতিয়া নিউজত প্ৰচাৰিত হৈছে যে হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিকৰ যেটো পৰীক্ষা হোৱা কথা আছিল যেটো বাতিল হৈছে বুলি কৈছে আৰু বহুতখিনি ল'ৰা ছোৱালী দুধুল মুধুলৰ মাজতে আছিল যেটো কিছুমানে পঢ়িম কিছুমানে নপঢ়িম কিছুমানে খুব জোৰকে পঢ়ি আছে পৰীক্ষা হ'ব বুলি কাৰণ এইটো এটা বহুত ইম্পৰ্টেন্ট ষ্টেপ হয় যেটো ছাত্ৰ ছাত্ৰীৰ জীৱনত পৰীক্ষা যেটো হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিকটো আৰু হেহে আজি এই পৰীক্ষাটো বাতিল কৰিছে চৰকাৰে আৰু কোভিডৰ বাবে আৰু ইয়াত এটা নতুন পদ্ধতি আনিছে যেটো মূল্যাঙ্কন পদ্ধতি আনিছে যেটো মূল্যাঙ্কন পদ্ধতি কমিটি এখন গঠন কৰা হ'ব যেটো এই মূল্যাঙ্কন পদ্ধতিটোৰ কাইলে গঠন কৰা হ'ব কাইলে গঠন কৰিব আৰু গঠন কৰি এসপ্তাহৰ পিছত এই মূল্যাঙ্কন পদ্ধতিটো কি নিয়মত হ'ব গোটেইখিনি তেওঁলোকে জমা কৰিব আৰু মূল্যাঙ্কন পদ্ধতিটো হৈছে এনেকুৱা তেওঁৰ পূৰ্বৰ যিবিলাক পৰীক্ষাৰ ফলাফল বা নম্বৰ আছিল সেই নম্বৰৰ ফলতেই বুলি এই ৰিজাল্টটো দিয়া হ'ব আৰু ৰিজাল্টটো দিয়া হ'ব 31 জুলাইৰ ভিতৰতে আৰু ইয়াতে এটা কথা আহিলে কাৰণ যিসকল ল'ৰা ছোৱালীয়ে কিছুমানে ধৰি লওক আগৰ টেষ্টত যেতি অকমান বেয়াও কৰিছিল আৰু এতিয়া এইগিদিন ধৰি লওক কিছুমান আছে কিছুমান ল'ৰা ছোৱালী পঢ়ি কৰি ভাবিছিল ভাল নম্বৰ আনিম এতিয়া তেওঁলোকে যেটো ভাবিছে আগৰ নম্বৰৰ ভিত্তিত যেটি পাস ফেল কৰাব বা ডিভিজন দিব তো এইটো ছাত্ৰ ছাত্ৰীৰ মাজত মই ভাবো অসন্তুষ্ট প্ৰকাশ পাব আৰু কি ভিত্তিত চৰকাৰে এই ধৰণৰ এইটো সেৱাই কৰিব হেতু ভালদৰে নাজানো যেটো মূল্যাঙ্কন পদ্ধতি এসপ্তাহৰ ভিতৰত এটো সাবমিট হ'ব আৰু এসপ্তাহৰ ভিতৰত গম পাব আপোনালোকে কেনেকৈ কি কৰা হ'ব তাৰ পাছত আৰু 31 জুলাইৰ ভিতৰত ৰিজাল্ট দিয়া হ'ব বুলি কৈছে তো বৰ্তমান সময়ত এতিয়া বেলেগ একো ওলোৱা নাই কাইলে যেটো মূল্যাঙ্কন কমিটি গঠন কৰা হ'ব দুখন কমিটি হ'ব এখন কমিটি আপোনাৰ Hslc ৰ বাবে হ'ব এখন হ'ব হায়াৰ সেকেন্ডাৰীৰ বাবে হ'ব দুইটা কমিটি এসপ্তাহৰ ভিতৰত ইয়াৰ নিয়মখিনি জমা কৰিব জমা কৰাৰ পিছত তাৰ পিছত কেনেকৈ কি কৰা হ'ব ল'ৰা ছোৱালীসকলক ৰিজাল্ট দিব আৰু যেটো কলুৱে মই আগৰ যিবিলাক তেওঁলোকে পৰীক্ষাৰ যিবিলাক দিছিল সেইবিলাকৰ নম্বৰৰ ভিত্তিতে এই ৰিজাল্টসমূহ দিয়া হ'ব পাস ফেল সব থাকিব ডিভিজনো ইয়াত থাকিব আৰু ল'ৰা ছোৱালীসকলে কিছুমানে আপত্তি কৰিব পাৰে আৰু কিছুমানে ভাবিছিল যেটো মতে ৰিজাল্ট পাব সি ভাবিছিল মই ইমানখিনি পাস কৰা কথা আছিল মই এই ধৰণে ফাৰ্স্ট ডিভিজন লেটাৰ পোৱাৰ কথা আছিল মই ইমানখিনি জোৰকে পঢ়িলো দিনৰাত পঢ়িলো কিন্তু সেইমতে ৰিজাল্ট নাপালো মই এতিয়া হেতু এটা দুখ প্ৰকাশ থাকিব পাৰে ক'ব পৰা নাযায় কেনেকৈ ধৰণে কি কৰা হ'ব নেক্সট যেটো কাইলে কমিটিটো গঠন কৰিবহে তাৰ পিছত এসপ্তাহৰ পিছত যেটো তেওঁলোকে ক'ব সেই কোৱাৰ ওপৰতহে আমি গম পাম তো বৰ্তমান যেটো পৰীক্ষা বাতিল কৰা হৈছে আৰু বহুতখিনিয়ে কৈ আছিল বহুত ল'ৰা ছোৱালীয়ে কৈ আছিল বাতিল কৰিব লাগে বাতিল কৰিব তো এতিয়া বাতিল কৰিছে আৰু মূল্যাঙ্কন পদ্ধতিটোত মই ভাবো ছাত্ৰ ছাত্ৰী চাগে সন্তুষ্ট নহব তো আজি ভিডিওটো ইমানেই আছিল তো ভিডিওটো চাই যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ ভিডিও যদি নতুন হয় সাবস্ক্ৰাইব কৰিব নাপাৰিব তো নেক্সট যদি কিবা আৰু খবৰ পাওঁ লগালগ আপোনালোকক ইনফৰমেশন দিবলৈ চেষ্টা কৰিম তো আজিলৈ বাই বাই জয় অসম